যোৱাকালি হৈ যোৱা ৪৮ সংখ্যক বৰপথাৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ মহাবিদ্যালয়ে তৃতীয় স্থান পাবলৈ সক্ষম হওঁ। যিহেতু ভিডিঅ' আৰম্ভণি কৰিব নাপালোঁ, যোৱাকালি বৰষুণো দিলে, কালি ভিডিঅ' আপলোড কৰা নহ'ল, তো আজিয়ে দিছোঁ। আৰু এইটো মোৰ নতুন চেনেল। আগত যিসকলে মোৰ ভিডিঅ' চাইছিলে সেইসকলে গম পায়, মোৰ আগত এটা ইউটিউব চেনেল আছিল আপাৰ আছাম ব্লগাৰ। চেনেলটো সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল, তো মই এইটো নতুনকৈ কৰিছোঁ। আৰু আগৰ চেনেলটো যিখিনি ভিডিঅ' আছিলে সেইবোৰ ভিডিঅ' এইটো চেনেলতে দিম চাগে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ব'লকচোন শোভাযাত্ৰাখন চাওঁগৈ। আমাৰ মহাবিদ্যালয়ৰ গেটৰ মুখেদি এনেকৈ লাহে লাহে সাংস্কৃতিক দলটি ওলাব ধৰিলে। আমাৰ বিষয় আছিলে ৭ বিহু। এনেকৈ প্ৰথমতে গৰু বিহু দিলে। এয়া হ'ল গৰু বিহু। ইয়াৰ পাছত মানুহৰ বিহু। এয়া মানুহৰ বিহু। ইয়াৰ পিছত গোঁসাই বিহু। গাড়ীত নামঘৰ সজোৱা হৈছে। ইয়াৰ পাছত তাঁতৰ বিহু। এয়া তাঁতৰ বিহু। নাঙলৰ বিহু। ইয়াৰ পিছত জীয়ৰী বা চেনেহী বিহু। চেৰা বিহু। শেষৰটো বিহু আছিল এইখন বৰপথাৰ কনিষ্ঠ মহাবিদ্যালয়। কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা আমাৰ লগত লগ হৈ গ'ল। পিছত ব'লকচোন একেবাৰে পিছলৈ চাই আহোঁ। কনিষ্ঠ মহাবিদ্যালয়খনো আমাৰ লগত লগ হ'ল যিহেতু। কনিষ্ঠ মহাবিদ্যালয় লাহে লাহে কৰি আমি শোভাযাত্ৰাস্থলী পাওঁ হওঁ। এই গেটখন ডাঙৰ যিটো দেখিছে, এয়া শোভাযাত্ৰাস্থলী পাওঁ। বিশিষ্ট ব্যক্তিসকলৰ দুআষাৰ, তাৰ পাছতে আৰম্ভ হ'ব শোভাযাত্ৰা। এই শোভাযাত্ৰা আৰম্ভ হৈছে, যিহেতু আগৰডোখৰ দেখাব নোৱাৰিলোঁ। বহুতো স্কুল, কলেজ বা বহুতো সাংস্কৃতিক দলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। এইখন জাতীয় বিদ্যালয়। এনেকৈ বহুতো বিদ্যালয়ে এই শোভাযাত্ৰাত সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে। বহুত ভাল ভাল প্ৰদৰ্শনী হ'ল। এনেকৈ আমাৰ এপাক ঘূৰি আহিলোগৈ। এইফালৰ পৰা এপাক আমি ঘূৰি দিম। এখন বৰপথাৰ বলসিং মেমৰিয়েল স্কুল। যিহেতু সকলোকে দেখুৱাটো ইমান সম্ভৱ নহয়, আমাৰ দলটিও আছে। অলপ অলপ কৰি যেনেকৈ পাৰোঁ আৰু দেখাবলৈ চেষ্টা কৰিছোঁ। অঞ্জলি বৰুৱা মেমৰিয়েল একাডেমী। সকলোৰে বিষয়বস্তু বহুত ভাল ভাল আছে।
বিশ্ব অভিলেখ বিহু ৰেকৰ্ড এইখন ভাল আছিল। বক্সিং লাভলীনা এনেকুৱা সাংস্কৃতিক শোভাযাত্ৰাৰ অন্ত পৰিল আৰু প্ৰথম স্থান পাবলৈ সক্ষম হ'ল কেশৱ চন্দ্ৰ মেমৰিয়েল একাডেমি, দ্বিতীয় স্থান শংকৰদেৱ শিশু নিকেতন, তৃতীয় স্থান আমাৰ মহাদ বিদ্যালয়, চতুৰ্থ অঞ্জলি বৰুৱা মেমৰিয়েল একাডেমি, পঞ্চম বৰথাৰ জাতীয় বিদ্যালয়, ষষ্ঠ বৰথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। ভিডিঅ' চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, যিহেতু মই নতুনকৈ আৰম্ভ কৰিছোঁ। ধন্যবাদ।